অচিনায়াং মানে বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰ চেনাইতি জয়ানাই জয়ানাই অসমীয়াৰ নমস্কাৰ জীৱন পৰিচয় ইউটিউব চেনেলতে মই চিন্তু সকলোকে স্বাগতম জনাইছোঁ সদায় সুপ্ত সন্ধানত বহু দূৰ দূৰণিলৈ যাত্ৰা আৰম্ভ কৰোঁ যিটো যাত্ৰাৰ সহযাত্ৰী আপোনালোকে হয় আমি আজি যাত্ৰা কৰিছোঁ মৰিগাঁৱৰ পৰা কেইবা কিলোমিটাৰ দূৰত অৱস্থিত এখন গাঁও যিখন গাঁৱত এটা প্ৰতিভা লুকাই আছে যিটো প্ৰতিভাৰ এজনেই ব্যক্তি অনন্যতা প্ৰতিভা বহুতো প্ৰতিভা আছে যিসমূহ প্ৰতিভা হয়তো আপোনালোকে সদায় দেখি থাকে আৰু এটা বিশেষ প্ৰতিভা আছে এজনেই পুৰুষ দুটাকৈ মাত উলিয়াব পাৰে তেওঁ দুটা শব্দ অধিকাৰী মহিলাৰ মাতটো আপোনালোকে তেওঁৰ কণ্ঠত শুনিবলৈ পাব যিটোৰ প্ৰতিভাৰ কাষত আহিছোঁ যিজন প্ৰতিভাৰ সন্ধানত আহিছোঁ এখেত যিজন ব্যক্তিয়ে পুৰুষ হিচাপে পুৰুষৰ মাতটোতো দিব পাৰে মহিলা মাতটো আপোনালোকে শুনিবলৈ পাব আজি আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে গতিকে অনুষ্ঠানটো চাই থাকক আমি আৰু অনুষ্ঠানটো আৰম্ভণি এটা গানেৰে কৰিম যিহেতু আপোনাৰ নিজৰ গান আছে নিজা কিবা আছে গতিকে আমি নিজৰ এটা অনুষ্ঠানেদি আৰম্ভ কৰোঁ ধন্যবাদ পোনপ্ৰথমে মই জীৱন পৰিচয় চেনেলটো স্বাগতম জনাইছোঁ আৰু লগতে তোমাক চিন্তু বৰদলৈ ভাইটি তোমাকো আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ গাঁৱলৈ উষ্ম আদৰণি জনাইছোঁ তোমালোকে কোনো প্ৰিপেৰেশ্যন নোহোৱাকৈ আহি গ'লা আজি মোৰ কোনো প্ৰিপেৰেশ্যন হ'ব নোৱাৰিলোঁ আকস্মিকভাৱে আহিলা গতিকে যি কি নহওক মোৰ এটি গীত ওলাল যোৱা 26 জানুৱাৰী মানে 25 জানুৱাৰীত মই 25 জানুৱাৰী ৰিলিজ কৰিছিলোঁ তাই এটি গান সেইটো গানকে অলপমান আহৰাই দিছোঁ এই দেশ মোৰ দেশ আমাৰ স্বদেশ এই দেশ মোৰ দেশ আমাৰ স্বদেশ দেশৰ মাটিতে হওক জীৱনৰ শেষ 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 এই দেশ মোৰ দেশ আমাৰ স্বদেশ এই দেশ মোৰ দেশ সাধনাৰ দেশ অনুষ্ঠানৰ আৰম্ভণিটোৱে হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে যে এই দেশ মোৰ দেশ গতিকে আমি আমাৰ দেশৰ কথা সদায় ক'বই লাগিব আমি আমাৰ মাজতে লুকাই থকা প্ৰতিভাসমূহ আপোনালোকক সদায় দেখাই যোৱাৰ চেষ্টা কৰিম তাৰ বাবে আপোনালোকৰ মৰম আশীৰ্বাদ সদায় লাগিব যিহেতু আপুনি মঞ্চ জগততো অভিনয় কৰে বা সংগীত ক্ষেত্ৰখনৰ লগতো বিশেষভাৱে জড়িত বুলি গম পাওঁ মঞ্চতো অভিনয় কৰে বিভিন্ন তিতামিতা অভিজ্ঞতা আছে সকলোবোৰ জানিম আৰু বিশেষ কৈছোঁৱে যে আপুনি মহিলা মাতটো উলিয়াবলৈ পাৰে ফিমেলৰ মাতটো দিবলৈ পাৰে গতিকে সেইটো শুনিবলৈ কিন্তু আপোনালোকে অকণমান অপেক্ষা কৰিব লাগিব এতিয়া শুনাই দিলে হয়তো আপোনালোকে অনুষ্ঠানটো নাচাব শেষলৈ গতিকে শেষলৈ চাই থাকক বহুতো অভিজ্ঞতা বা আমাৰ মাজত যিবোৰ লুকাই থাকে সুপ্ত প্ৰতিভাৰ সেইসমূহ প্ৰতিভাক মই আপোনালোকৰ আগত দেখাই দিয়াৰ লগতে তেখেতসকলৰ ঘৰৰ আশে পাশে বা অঞ্চলৰ আশে পাশে যিবোৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মনোমোহা পৰিৱেশ থাকে সেই পৰিৱেশসমূহ সদায় দেখাই যাবলৈ চেষ্টা কৰোঁ সদায় কিবা এটা দিবলৈ চেষ্টা কৰোঁ নতুন এটা সোৱাদ যিটো সোৱাদত আপোনালোকে উপভোগ কৰে যিটো সোৱাদ উপভোগ কৰি আপোনালোকে মোক মৰম আশীৰ্বাদ কৰি আছে আজি যেনেকৈ কৰি আছে পাছলৈ সেইবোৰ মৰম আশীৰ্বাদ বিচাৰোঁ যিহেতু আপুনি গানতো কোৰিঅ'গ্ৰাফাৰ হিচাপে আপুনি কাম কৰে সেইবোৰ অভিজ্ঞতা অকণমান যদি আপুনি অসুবিধা অনুভৱ নকৰে জানিব পাৰিম নিশ্চয় ধন্যবাদ মই প্ৰথমে এনেকুৱা নাছিলোঁ মানে আজি বিগত 8 বছৰ ধৰি মই এইটো লাইনত একেবাৰে নাছিলোঁ সৰুতে আছিলোঁ খুব স্পৃহা আছিলে এইবিলাকৰ প্ৰতি মানে ঘৰৰ কিছুমান অসুবিধাৰ কাৰণে হয়তো মই সেইলোকৰ পৰা বিৰত আছিলোঁ কিন্তু মোৰ এজন দাদা আছে একেলগে আমি একে সহকৰ্মী আমি একেলগে কাম কৰোঁ যিটো সেইটো কাম কৰোঁ তাতে মানে দাদাই খুব অনুপ্ৰেৰণা দিলে এবাৰ কৈছে তই এনেকৈ থাকিব নালাগে তই এদিন ওলাচোন এইবিলাক কাম ল মানে মই বাদ দিছিলোঁ যদি দাদাৰ অনুপ্ৰেৰণাতে মই আজি এইখিনি পাইছোঁ আহি তাৰপিছত মই মানে কিছুমান কাম কৰিবলৈ মানে শিকিলোঁ এদিন ঘৰতে থাকোঁতে মৰমৰ ভাইটি এজন ভৱানন্দ বুলি কয় সি আহি ক'লে যে উমেশ দা এনেকৈ কাম এটা কৰিব লাগিব ঠিক আছে মই কিবা জনাৰ কাৰণে হয়তো নিশ্চয় তেওঁ মোক বিচাৰি আহিছে সেইদিনা যি সোমোৱাৰ পৰা মানে মই লাইনটোত আহি গ'লোঁ আৰু এনেকৈ কৰি আছোঁ আমি আৰু অভিজ্ঞতা জানিম আপোনাৰ পৰা আমি যদি আৰু এটা গান কিবা শুনিবলৈ পাওঁ বাৰু এইবাৰ মই এটি জ্যোতি সংগীত গাওঁ জয়ানাই
অসমীয়াৰ চেনেহৰ যি সতী জয়মতী নাই জয়া নাই জয়া নাই জয়া নাই জয়া নাই তেজৰ টোপাল চকুলোলাল নয়নৰ বাহি ফালি কলিজাৰ চাকি জ্বলিলে দীপালি বুকুৰ অগনি জালি পাৰতে সাজিলে স্মৃতিৰ দেউল প্ৰেমৰ সুৰভি ঢালি পাহৰিছোঁ অলপমান হয় বাৰু যিখিনি কৰিছে তেওঁ খুব সুন্দৰকৈ কৰিছে আপোনালোকে হয়তো কণ্ঠবোৰ শুনি বা তেওঁ কথাবোৰ শুনি আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে যে এইসকল প্ৰতিভাৰ সঁচাই এটা সুন্দৰ প্ৰতিভাৰ অধিকাৰী যিসমূহ সুন্দৰ প্ৰতিভাৰ অধিকাৰী হোৱাৰ পাছতো এনেদৰে লুকাই থাকে যিসমূহ প্ৰতিভাক মই আপোনালোকৰ আগত সদায় দেখাই যাবলৈ চেষ্টা কৰোঁ আমি অকণমান সংগীত জগতখনৰ পৰা আঁতৰি গৈ অকণমান অভিনয় জগতলৈ যাবলৈ বিচাৰিছোঁ বা তেখেতৰ পৰা জানিবলৈ বিচাৰিম যিহেতু তেওঁ অভিনয় কৰিও ভাল পায় বা মঞ্চত অভিনয় কৰিছে ৰাইজৰ বহুতো মৰম সমাদৰ পাইছে আমি অকণমান অভিনয় জগতৰ তিতা মিঠা কিছু কথা জানিবলৈ বিচাৰিম অভিনয় সঁচাকৈ এখন অভিনয় জগতখনৰ বিষয়ে ক'বলৈ গ'লে বহুত ক'ব লাগিব বহুতখিনি অভিজ্ঞতা পোৱা যায় ইয়াৰ পৰা তাতোকৈ ডাঙৰ কথা হৈছে কি সময় নোহোৱা হৈছে আজিকালি নিজক লৈ ব্যস্ত থাকিব লগা হয় পৰিয়ালক লৈ ব্যস্ত থাকিব লগা হয় তাৰ মাজতে সংগতি ৰাখি কেতিয়াবা ওলাওঁ অভিনয় জগতলৈ মই এনেই অভিনয়তকৈ মানে হেৰি কৰি ভাল পাওঁ মানে যিটো মিউজিকত যিটো হামিং দিয়ে সেইবিলাকত মাজত মিউজিক কৰি হামিং দি ভাল পাওঁ কম ট্ৰেজেডি চিন হয় ট্ৰেজেডি চিনবিলাকত হামিঙৰ বহুত প্ৰয়োজন হয় মই সেইটো লাইন বেছিকৈ ভাল পাওঁ যদি আমি অকণমান যিহেতু কৈছে যে আপুনি মিউজিকৰ লগতে হামিং দি ভাল পায় নাটকত যিহেতু এটা হামিঙৰ এটা অবিচ্ছেদ্য অংগ বুলি ক'বলৈ হামিংটো লাগে বিশেষভাৱে প্ৰয়োজন হয় কিছুমান চিটুৱেশ্যনত যদি আমি অকণমান শুনিবলৈ কিবা ট্ৰেজেডি যদি কিবা এটা শুনিবলৈ পাওঁ ট্ৰেজেডি হামিং দিবলগীয়া হ'লে মানে পৰিস্থিতিটোৰ ওপৰত মানে ডায়লগো থাকিব লাগিব এনেকৈ ট্ৰেজেডি হামিং উলিওৱাটো খুব কঠিন হয় তাত ডায়লগ হ'লে ভাল লাগে যদি কোনোবা এজন ডায়লগ কৈ দিয়ে তেতিয়াহ'লে ডায়লগৰ মাজে মাজে এনেকুৱা এটা চিটুৱেশ্যন হৈছে বোলে ঘৰত কিবা এটা একেবাৰে খুব বিশেষ মানে বিপদজনক কিবা এটা হৈ আছে তেনেকুৱা সেই চিটুৱেশ্যনত কেনেকুৱা ধৰণৰ কি তেনেকুৱাত আহে কিছুমান বাৰু তাকে দিছোঁ বাৰু এনেকৈ যায় যদি আপোনালোকৰ অঞ্চলত নাটক কৰা আগ্ৰহী ব্যক্তি আছে বা যদি আপোনাৰ অঞ্চলত নাটক হৈ থাকে তেতিয়াহ'লে ট্ৰেজেডি বা কিবা হামিঙৰ নাটকত যিহেতু হামিং দিয়া বিশেষভাৱে ব্যক্তি এজন প্ৰয়োজন হ'লে তেখেতক কিন্তু যোগাযোগ কৰিব পাৰে আপোনালোকে হামিং শুনিবলৈ তেখেতৰ যদি হামিং আপোনালোকে শুনিবলৈ বিচাৰে আজি খুব যদি আমাৰ আগতীয়া এটা নাছিলে আকস্মিকভাৱে আমি ওলালোহি তেখেতৰ কোনো খবৰ দিয়া নাছিলে মোক এই ক্ষেত্ৰত সহায় কৰিলে মোক কেমেৰাত সহায় কৰি থকা মোৰ মৰমৰ ভাইটি দেৱাৰ বৰদলৈ সহায় কৰিলে তেখেতক যোগাযোগ লগ পোৱাত তেখেতৰ সহযোগতে আজি আহি ইয়াৰ পালোহি আৰু আকস্মিকভাৱে তেখেতে ঘৰত কিন্তু এইটো ড্ৰেছত নাছিলে কাপোৰ এখন পিন্ধি চুৰি এখন পিন্ধি আছিলে চুৰি এখন চেঞ্জ কৰাই লগালগ এফালে লৈ আহিলোঁ আৰু আমাৰ অনুষ্ঠানবোৰ আচলতে তেনেকৈ হয় কোনো প্ৰিপ্লেন নাথাকে পুতুকৈ ওলাই দিওঁ য'ত যাবলৈ মন যায় যাই দিওঁ আমি ইয়াৰ আগৰটো ভিডিঅ'ত কৈছোঁ যে আমাৰ কোনো প্ৰিপেৰেশ্যন নাথাকে আমি য'ত যাবলৈ মন যায় তেনেকৈ যাই দিওঁ মই কেৱল ফোন কৰোঁ দেৱা ভাইটিক মোক যোনে কেমেৰাত সহায় কৰে প্ৰতিটো ভিডিঅ'ত মোক কেমেৰা আঁৰৰ মানুহজনক মই কওঁ যে ভাইটি আমি এইফালে যাম পুতুকৈ গৈ দিওঁ অনুষ্ঠান কৰিবলৈ মন যায় কৰি দিওঁ ইয়াৰ আগতেও আমি এটা ভিডিঅ' কৰি আহিছোঁ এজন ব্যক্তি লোকগীতৰ সংগীতৰ শিল্পী তেওঁ সেই ব্যক্তিজনেও খুব কিন্তু আজি আনন্দ এটা লাভ কৰিলে আমাৰ পৰা আকস্মিকভাৱে গৈ পালোঁ
গৈ মেলি তাত অনুষ্ঠানটো কৰিলোঁ। অনুষ্ঠানটো কৰি আহি আমি আজি ইয়াত পাইছোঁহি। আমি অকণমান যিহেতু কৈছোঁৱে যে আপুনি মহিলাৰ মাতটো উলিয়াব পাৰে, মহিলাৰ ভইচটো, ফিমেলৰ ভইচটো দিবলৈ পাৰে, অকণমান যদি আমি শুনিবলৈ এটা গানত দ্বৈত কণ্ঠ এটাত যদি আমি শুনিবলৈ পাওঁ, বৰ কঠিন কাম এইটো। যদি মই তেনেকৈ সোধাত ভুল হৈছে ক্ষমা কৰিম। নাই নাই, তেনেকুৱা নহয়। তোমাৰ ঠিকে আছে, তুমি জানাৰ কাৰণে মানে গম পোৱাৰ কাৰণে মোক সুধিছা সেইটো কৰিবলৈ কৈছা। কিন্তু মোৰ সেই প্ৰিপেৰেশ্যন নহ'লে কৈছোঁ নহয়, প্ৰিপেৰেশ্যন নহ'লে বিৰাট দিগদাৰ হয়। যদি অনুষ্ঠানটো আকস্মিকভাৱে এনেকৈ অনুষ্ঠান মানে কি হয়, পুতুকৈ ভুল এটা কিবা কৰি পাইছোঁ, ক্ষমা কৰিব দেই। তেখেতৰ কোনো প্ৰিপেৰেশ্যন নাছিলে, আমি ঘচক বাৰু ঠিক আছে, এটি বিহুগীতকে গাওঁ, বিহু সুৰীয়া। অচিনায়াং মানে কি অ মৰমী, অচিনায়াং মানে হ'ল বুকুৰে মৰম, তুমি যদি বুজি পোৱা মোৰে চেনাইতি, আই পেমেনাং মানে কি অ মৰমী, আই পেমেনাং মানে হ'ল তোমাকে ভাল পাওঁ, লুইতে দিও চাই মই তোমালৈ যাওঁ, আই পেমেনাং মানে হ'ল তোমাকে ভাল পাওঁ, লুইতে দিও চাই মই তোমালৈ যাওঁ। কোনো ধৰণৰ তেওঁ প্ৰস্তুত নাছিলে, আমি ঘচকৈ কৈ দিলোঁ, তেওঁ আহি গ'ল। অনুষ্ঠানটো এনেদৰে কৰিলোঁ। যিহেতু ঘৰৰ সমস্যা কিছু থাকে, ঘৰুৱা সমস্যাবোৰ থাকে, ঘৰুৱা সমস্যাবোৰৰ মাজতে আপুনি আপোনাৰ যিহেতু সংগীতৰ বা সংগীত জগতখনতে হওক, আপোনাৰ অভিনয় জগতখনতে হওক, বিশেষভাৱে কৰা এটা আগ্ৰহ আছে। কেনেধৰণে কামবোৰ আগবঢ়াই লৈছে? মানে মই কৈছিলোঁ অলপ আগতে দাদাজনৰ কথা, যিজন ব্যক্তিয়ে মোক এইখিনি অনুপ্ৰেৰণা জগালে, তেখেতৰ আণ্ডাৰতে কৰি আছোঁ মই শলমাৰী মিনি শাখা আৰু SBI আণ্ডাৰত। দাদাক মানে মই এইটো কাৰণে মই ভাল পাওঁ, যদি মোৰ কিবা অনুষ্ঠানো থাকে, তেখেতে অনুষ্ঠানত ক'তো বাধা নিদিয়ে। অনুষ্ঠান কৰি আহোঁ, টোপনি ক্ষতিও হয়, তাৰপিছত দাদাই সেইখিনি চম্ভালে। তেনেকৈ আমি এজন বন্ধু হিচাপে ভাই ককাইৰ দৰে আমি কামটো কৰি আছোঁ। আৰু পৰিয়ালৰ ফালৰ পৰা ক'বলৈ গ'লে পৰিয়ালৰ ফালৰ পৰা মানে পৰিয়াল বুলিবলৈ মোৰ ছোৱালী আৰু মোৰ মিছেছ, দেউতা আছে আৰু ভাই এজন আৰু দাদা এজন, কিন্তু আমি চব ছেপাৰেট যদিও আমি একেটা মহলতে আছোঁ। সকলো ফালৰ পৰা মোক অনুপ্ৰেৰণা দিয়ে। সেইখিনি সুবিধা দিয়াৰ কাৰণে হয়তো মই এনেকৈ ওলাব পাৰিছোঁ, নহ'লে নিজকে অকলশৰীয়া বোধ কৰিলোঁহেঁতেন। এতিয়া খুবেই সুখী, ভাল লাগে এইবিলাক মানে কালচাৰেলত গৈ মানে এটা যিটো পাওঁ সেইটো মানে এটা উশাহ পাওঁ। শিল্পীসকল মনৰ ধনী, ধনৰ ধনী নহয়, খুব এটা কিবা নিজকে কিবা এটা বিচাৰি পোৱা যেন পোৱা যায় সেই সংস্কৃতি জগতখনত। সঁচাকৈ আমাৰ জগতখন হৈছে এখন বেলেগ জগত। একেখনেই, পৃথিৱী একেখনেই, কিন্তু আমি য'ত বাস কৰি থাকোঁ বা যিটো আমি আমেজ পাওঁ কিবা এটা কৰি পেলাই সমাজৰ কাৰণে বা দহৰ মাজত কিবা এটা কৰি পেলাই আমি যিটো আমেজ পাওঁ, সেইটো আমেজ হয়তো সকলোৱে নাপায়। হয়তো আমিয়ে সৌভাগ্যৱান, যিটো আমেজ আমি সদায় পাবলৈ চেষ্টা কৰোঁ। অনুষ্ঠানৰ পৰা বিদায় ল'ম। তাৰ আগতে আমি আপোনাৰ চিনাকিটো যিহেতু আপুনি থুলমূলভাৱে দিছে, আমি যদি আৰু এটা গান শুনিবলৈ পাওঁ আপোনাৰ ভাল লগা কিবা এটা। বাৰু মই যিটো গীত আহিব আৰু আহিব লগা আপোনাৰ কিবা আছে? আছে, নিশ্চয় আপোনালোকে উপভোগ কৰিবলৈ পাব। খুব কম দিনৰ ভিতৰত হয়তো তেওঁ ৰাইজৰ মাজলৈ এৰি আছে। এটি ৰোমান্টিক ছং মই হেৰি কৰিছিলোঁ, নিজে লিখা। গানটো আধৰুৱা হৈ আছে আৰু কেইদিনমানৰ পিছত হয়তো সম্পূৰ্ণ হ'বগৈ, তাকে আৰু গুণগুণাই দিছোঁ। ৰবানে এবাৰ সুমধুৰ আবেলিত চাওঁ তোমাক এবাৰ, ক'বানে এবাৰ ভাল পাওঁ বুলি আছে শুনাৰ হেঁপাহ, অনুৰাগ মোৰ অনুভূতি মোৰ কেৱল তোমাৰ বাবে, অনুৰাগ মোৰ অনুভূতি মোৰ কেৱল তোমাৰ বাবে, ৰবানে এবাৰ সাঁচতীয়া মৰমবোৰ দিবানে মোক, ভাবিনে পাচোনোৰ, সপোনে দি থাকে তোমাকে দেখোঁ, কিয় জানো এনে হয় মোৰ, অনুৰাগ মোৰ অনুভূতি মোৰ কেৱল তোমাৰ বাবে, ৰবানে এবাৰ।
সঁচাকৈ আপোনালোকে ৰৈ থাকক, অপেক্ষা কৰক। তেওঁ যিটো গান আপোনালোকৰ মাজলৈ আনি আছে, উপহাৰ দিব আপোনালোক। গতিকে অনিচ্ছাকৃত ভুলবোৰতো হৈ যায় অনুষ্ঠান কৰি থাকোঁতে। আকস্মিকভাৱে আমাৰ অনুষ্ঠানবোৰ যিহেতু হয়, কথা কোৱাৰ বৰ বেছি অভিজ্ঞতা নাই, শব্দৰো বৰ বেছি জ্ঞান নাই, অনিচ্ছাকৃত ভুলবোৰ মাৰ্জনা বিচাৰি আজিলৈ অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।